আজি আমাৰ উজনি মাজুলী দাধৰা গাঁৱত এটা একচুৱেলি তেওঁ মানসিক বিকৃতিয়ে হৈছে, হয়তো মানসিক বিকৃতি হোৱা হেনে পায়। তেওঁ 5জন মানুহক নিজৰ পৰিয়ালকে, নিজৰ সন্তান দুটা আছে, মামীয়েক আছে, বৌয়েক আছে, এনেকৈ 5জন মানুহক তেওঁ হঠাৎ দাৰে আক্ৰমণ কৰি যথেষ্ট আঘাতপ্ৰাপ্ত কৰিলে। আৰু আমি লগে লগে হস্পিটেলত অনাৰ ব্যৱস্থা কৰিলোঁ আৰু তেওঁলোকক ইতিমধ্যে আমি আমাৰ নাইট এম্বুলেঞ্চ আছে, সেই এম্বুলেঞ্চেৰে আমি যোৰহাটত পঠাই দিলোঁ। আৰু আমাৰ সকলো ডক্টৰ, নাৰ্ছ আৰু সকলোৱে আৰু লগত ৰাইজবিলাকে ইমান সহায় কৰিলে যে অলপো অসুবিধা নোপোৱাকৈ আমি তেখেতসকলক পঠাই দিব পাৰিলোঁ। আৰু যিজন ব্যক্তিয়ে ইতিমধ্যে তেনেকুৱা ঘটনাটো সংঘটিত কৰিলে তেওঁকো কৰায়ত্ব কৰা হৈছে। খালি আৰু দুৰ্ভাগ্যজনক ঘটনা এইটো, তেওঁৰ হয়তো মানসিক বিকৃতিয়ে হৈছিলে, কিন্তু ইয়াত বেলেগ ধৰণৰ কোনো এংগুল বা কিবা আমাৰ দেখা নাই। হেৰি হ'লে সি প্ৰথমতে ল'ৰাহঁতক কাটি থৈ আহিলে, কাটি পিনে তাৰপৰা ওলাই আহিছে, আমাৰ মানুহজনক ধৰিছে। মই ওলাই আহিলোঁ, মই বোলো তই পগলা হ'লি নি, তেনেকৈ ক'লোঁ। তাৰপৰা ইয়াৰ মোক একদম 2-3 ঘাট লগাই দিলে ন। প্ৰদীপ দাস ভতিজাই ভাগিন। তাৰপৰা মই কি বুলি কয় সেনেকৈ ঢপলাই মেলি মানুহৰ ঘৰলৈ সোমাই দিলোঁ। সোমাই দিওঁতে আৰু তাৰপৰা মানুহজন কামৰ পৰা আহিছিলেহে, চাইকেলৰ ওপৰতে আছে, সি একদম ঘপিয়াই দিলে ন মানুহজনক, এনেই ঘপিয়াই দিলে। মোক কাটি মানুহজন কামৰ পৰা আহিছিলেহে, আহোঁতে চাইকেলৰ ওপৰতে আছে, চাইকেলৰ ওপৰতে থাকোঁতে ঘপিয়াই দিছে, মানুহজন পৰি গৈছে। আমি তাত বিয়া সোমাইছোঁহে, আমি জীয়াৰীহে। আমি শুনামতে আৰু এই দাদাজন অকণমান ব্ৰেইনৰ খেলি মেলি হৈছে, হোৱাৰ পিছত নবৌজনী নাই, যে ল'ৰা দুটা কাটি লৈ পেলাই থৈছে বুলি কৈছে। আমাৰ খুৰাহঁতৰ কোনে আহি পালেহি, আহি পোৱাৰ পিছত খুৰাক কাটিলে আৰু খুৰীক কাটিলে, বৰমা এগৰাকীক কাটিলে, সেইখিনিহে গম পাইছোঁ। আমি তাৰ জীয়াৰী, আমি ইয়াত বিয়া সোমাইছোঁ। আমি এতিয়া পেচেণ্ট চাবলৈ আহিছিলোঁ, মেডিকেলত নাপালোহিয়ে। শুনিলোঁ মই ফুলনিৰ পৰা আজি ঘৰলৈ দোকানলৈ আহিছোঁ, গৰমত তিনিআলিত থাকোঁ মই মই আহিছোঁ বিশেষ পেচেণ্টবিলাকহে চাইছোঁ। 5জন কাটিছে বুলি কৈছে, বাপেকে, বাচ্চাকেইটা বাপেকে কাটিছে, তাৰপৰা বাকীকেইটা বাপেকেই কাটিছে। নামটো কি মানুহজনৰ? প্ৰদীপ দাস, ইভাগে ঘৰত লেখাই দাস। যোৰহাটলৈ পঠিয়াইছে গোটেইকেইজনক।